বাৰিষা বতৰ আৰু কেঁচুৱা পোকৰ একেই ৰদি থকা বতৰতে হঠাৎ ৰং সলাই দি দিছে বৰষুণ তাৰে পৰিত্ৰাণৰ উপায় এয়া পলিথিন পিন্ধিছো মূৰত আৰু বাৰিষা মানে এইটো বোকা এফালে খুৰীয়ে মই গৈ আছো খুৰীহঁতৰ পথাৰলৈ আমাৰ ৰোৱা হৈ গ'ল আমাৰ ৰুতে আহিব নোৱাৰিলো কাৰণ মই আছিলো ৰান্ধনি এতিয়া সেইকাৰণে খুৰীহঁতৰ তালৈকে আহিছো এই বোকাখিনিৰ লগত মিলাই এটা গান মনত পৰি গৈছে কোনটো গান বাৰু আপোনালোকেও যদি গম পাইছে জনাওকচোন কমেণ্টত পানী নেওচি ভৰি দুখনে জপং জপংকৈ খোজ দি আগবাঢ়িছোঁ খুৰাৰ ওচৰলৈ কাৰণ খুৰীয়ে খুৰালৈ ভাত লৈ গৈছিলে আৰু আমাৰ গন্তব্যস্থান আহি পাই এনেকৈ কেমেৰাটো হাতত লৈ একপাক ঘূৰি দিলোঁ ৰিলচ বনাবলৈ নহয় দেই আপোনালোকক পথাৰখন দেখুৱাবৰ কাৰণেহে ঘূৰিলোঁ এইফালে খুৰীয়ে মূৰত পাগুৰিটো মাৰি লৈ নামিলেই ৰুবলৈ খুৰীয়ে আকৌ কৈ আছে সিফালেও দেখাই আনগে যা তাতো কঠীয়া তুলি আছে মই বোলো হ'ব নালাগে আমাৰ দৰে কৃষকসকলে বাৰিষাৰ পথাৰখনতেই সপোনৰ বীজ সিঁচে নহয় জানো এই সপোনৰ বীজ আজি ময়ো সিঁচি থৈ আহিলোঁ বোলো সপোন পূৰণ হ'লে কঠীয়াও পূৰণ হ'ব আৰু তেতিয়া মোৰো পেট খেতি কৰিলে নাই বাৰু আপোনালোকে জনাবচোন দেই আজিলৈ বাই